নমস্কাৰ বন্ধুসকল, হিমাদ্ৰীপাছ কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে মোৰ ফালৰ পৰা বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আজি যিহেতু গৰু বিহু, মই ভাবিলোঁ বিহু বুলিনো কি বনাওঁ, যিহেতু অসমত নাই, বাহিৰত আছোঁ। তাৰ কাৰণে নিমকিৰ ৰেচিপিকে এটা লৈ আহিলোঁ। নিমকি বনাওঁ বুলি ভাবিলোঁ, সৰু নিমকি আৰু ডাঙৰ নিমকি দুয়োটাই বনাম। তাৰ বাবে মই এটা পাত্ৰত 2 কাপ ময়দা লৈছোঁ আৰু কালজিৰা লৈছোঁ মই এচামুচ। কালজিৰাৰ পৰিমাণটো মই অকণমান বেছিকৈ লৈছোঁ। আপোনালোকে যদি কমকৈ ল'ব বিচাৰে তেতিয়াহ'লে কমকৈও ল'ব পাৰিব। এনেকৈ মোহাৰি দিব, মোহাৰি দিলে মানে কালজিৰাৰ গোন্ধটো বৰ ধুনীয়াকৈ ওলায়। আৰু ইয়াত মই আধা চামুচৰ জোখৰ চেনি এড কৰিছোঁ। চেনি দিলে নিমকিকেইটা মচমচীয়া হয় আৰু কালাৰটো বৰ ধুনীয়া হয়। মই ইয়াত কেটছৰ ব্লেক চল্ট ব্যৱহাৰ কৰিছোঁ। ব্লেক চল্ট ইয়াত মই এচামুচ দিছোঁ। আপোনালোকে ব্লেক চল্ট ব্যৱহাৰ কৰিব যদি নিমকি বনায়। নিমকিকেইটা বৰ ভাল লাগে খাবৰ কাৰণে। আৰু এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া মই ইয়াত ৰিফাইণ্ড অইল ব্যৱহাৰ কৰিম। ৰিফাইণ্ড অইল মই 5-6 চামুচৰ জোখৰ ইয়াতে দিছোঁ। এতিয়া গোটেইখিনি ভাল ধৰণে মিক্স কৰি ল'ব লাগিব। এইখিনি এটা মুঠি মাৰি চাব। যদি মুঠিটো ধুনীয়াকৈ হৈ গৈছে তেতিয়াহ'লে গম পাব যে এইখিনি হৈ গৈছে। ইয়াতে আপোনাৰ কি হয়, মুঠিটোৰ ওপৰতে ডিপেণ্ড কৰে। যদি মুঠিটো মাৰোঁতে এনেকৈ মুঠি হৈ নাহে তেতিয়াহ'লে জানিব যে এইখিনি হোৱা নাই। এতিয়া গৰম পানী, একেবাৰে উতলা গৰম পানী ব্যৱহাৰ নকৰিব। কুহুমীয়া গৰম পানী অকণমান লৈ ভাল ধৰণে এইখিনি এটা ডো বনাই ল'ব লাগিব। আমি যেনেকৈ ৰুটি বনাবৰ কাৰণে ডো বনাওঁ তেনেধৰণেই এইটো ডো বনাব লাগিব। আৰু এই ডোটো পানী যদি বেছি হয় তেতিয়াও নিমকিকেইটা বেয়া হ'ব, আৰু পানী যদি কম হয় তেতিয়াও নিমকিকেইটা বেয়া হ'ব। একদম পাৰফেক্ট হ'ব লাগিব। এয়া চাওকচোন, এয়া ধুনীয়াকৈ মোৰ হৈ গৈছে ডোটো। ডোটো প্ৰথমতে এনেকৈ আঙুলি এটাই টিপি চাব। যদি একেবাৰে ধুনীয়াকৈ উঠি অহা নাই পটককৈ বা তলতে একেবাৰে সোমাই গৈছে তেতিয়াহ'লে এইটো নাই হোৱা। যদি একো সোমায়ো যোৱা নাই বা পটককৈ উঠিও অহা নাই, লাহে লাহে উঠি আহিছে, তেতিয়াহ'লে গম পাব এইটো হৈ গৈছে। আৰু এখন পলিথিনত, মানে পলিথিনটো চফা পলিথিন এটা ল'ব, ভাল ধৰণে তাত ৰেপ কৰি কেনে আধা ঘণ্টাৰ বাবে এইটো ঢাকি থৈ দিব। মইতো আধা ঘণ্টাৰ বাবে ঢাকি ৰাখিছিলোঁ। আধা ঘণ্টাৰ পাছত এইখিনি ভালকৈ আকৌ এবাৰ মঠি ল'ব লাগিব, কাৰণ যিহেতু গোটেইখিনি ছেট হৈ গৈছে আধা ঘণ্টাৰ ভিতৰত। একেবাৰে মিহি কৰি ল'ব লাগিব আকৌ এবাৰ মঠি। তো মিহি হৈ গৈছে। মই যিহেতু 2 ধৰণৰ নিমকি বনাম, এটা হৈছে ডাঙৰ নিমকি আৰু এটা হৈছে আপোনাৰ কাটা নিমকি, মানে সৰু সৰু নিমকিটো বনাম। তাৰ কাৰণে মই দুভাগ কৰি লৈছোঁ। এভাগৰ মই ইয়াতে ডাঙৰ নিমকি বনাম। ডাঙৰ নিমকিৰ কাৰণে মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি এটা জোখত কাটি লৈছোঁ, যেনেকৈ সৰু সৰুকৈ পুৰি বনোৱা হয় সেই পুৰি বনোৱাৰ চেপতে মই লৈছোঁ। আৰু এইখিনি এতিয়া বেলি ল'ব লাগিব। এইখিনি বেলোতে এটা কথা মন কৰিব লাগিব যে যেনেকৈ পুৰি বনোৱা হয় তেনেধৰণে এইটো আপোনাৰ ডাঠকৈ ৰাখিব নোৱাৰি বা একেবাৰে পাতলকৈও ৰাখিব নোৱাৰি। পাতলকৈ ৰাখিলেও নিমকিটো বেছি মচমচীয়া হ'ব, বেছি টান টান হ'ব, আৰু বেছি ডাঠ হ'লেও নিমকিটো নিসিজিব। তো একেবাৰে মিডিয়াম চাইজত বেলিব লাগিব এনেধৰণে। আৰু এখন কাটা চামুচ ল'ব, কাটা চামুচে এনেধৰণে ৰুটিটোৰ ওপৰত ফুটা কৰি দিব। যদি ৰুটিটোৰ ওপৰত এনেধৰণে ফুটা কৰি দিয়া নহয় তেতিয়াহ'লে যেতিয়া তেলত এইটো দিব তেতিয়া পুৰি নিচিনাকৈ ফুলি আহিব, কাৰণ আমি যিহেতু পুৰি বনোৱা নাই, নিমকি বনাই আছোঁ, তাৰ কাৰণে এইটো ফুটা ফুটা কৰি ল'ব। মই এনেধৰণে গোটেইখিনি মই বেলি ল'ম। এইখিনি হৈ গৈছে মোৰ বেলি লোৱা। এতিয়া এখন কেৰাহী গৰম হ'বলৈ দি কেৰাহীখনত আধা লিটাৰ জোখৰ মই ইয়াতে তেল এড কৰি দিছোঁ। তেলটো অকণমান সৰহকৈয়ে ল'ব। যদি তেলটো কমকৈ লোৱা হয় তেতিয়াহ'লে নিমকিকেইটা জ্বলি যোৱাৰ সম্ভাৱনা থাকে বা নিমকিকেইটা ভালকৈ হৈ নুঠে। মই ইয়াতে আধা লিটাৰ তেল লৈছিলোঁ। আৰু তেলখিনি গৰম হোৱাৰ পাছত অকণমান দৈ এটা দি চাব। লগালগ যদি ওপৰতে উঠি আহিছে গম পাব যে তেলখিনি হৈ গৈছে। এতিয়া মই ৰুটি এখন ইয়াতে দি দিছোঁ। লগালগ মই ৰুটিখন লুটিয়াই দিছোঁ। লগালগ যদি লুটিয়াই দিয়া নহয় তেতিয়াহ'লে তাতে টান হৈ যাব। আৰু এনেধৰণে এটা ষ্টেপ দি দিছোঁ নিমকিৰ, দেখিছেনে?
আৰু এই কামটো একেবাৰে লগালগ কৰিব লাগিব, অকণমান সময়ো ৰ'ব নোৱাৰি। তেলত দিয়াৰ লগালগে ইলুটি শিলুটি কৰি দিব লাগিব। মই আৰু এখন দি আপোনালোকক দেখুৱাই দিছোঁ। এনেকৈ আকৌ এবাৰ লুটিয়াব, লুটিয়াই পেলাই মাজত এটা ভাঁজ দিব, আকৌ এবাৰ এনেধৰণে ভাঁজ দিব আৰু এইটো নিমকি হৈ যাব। আৰু এই যিখিনি নিমকি বনোৱা হৈ আছে, গেছৰ যিটো ফ্লেমটো হয় একেবাৰে ল' মিডিয়াম চাইজত ৰাখিব। যদি ল' মিডিয়ামকৈ নাৰাখে, হাইত থৈ দিলে মানে নিমকিকেইটা জ্বলি যাব। আৰু অকণমান সময় ভজাৰ পিছত যেতিয়া কালাৰটো উঠি আহিব ৰঙচুৱা হৈ, তেতিয়া এইখিনি নমাই থৈ দিব। চাওকচোন কি ধুনীয়া লাগিছে দেখিবৰ কাৰণে। মই এনেধৰণে গোটেইকেইটা নিমকি মই বনাই লৈছোঁ। আৰু যিহেতু মই কাটা নিমকি বনাম, তো এইখিনি মোৰ বনোৱা হৈ গৈছে। কাটা নিমকিৰ কাৰণে ডোটো মই এনেধৰণে বেলি লৈছোঁ। বেলি পেলাই ইয়াত মই কাটা নিমকিৰ শেপত মই সৰু সৰুকৈ কাটি লৈছোঁ। এয়া চাওকচোন। ইয়াৰ নিমকিকেইটা চাইজ আপোনালোকে ডাঙৰ সৰু যিকোনো চাইজত ৰাখিব পাৰে। মই বেছি ডাঙৰ ডাঙৰ কৰা নাই, অকণমান সৰুৰ চাইজতে ৰাখিছোঁ। এইখিনি হৈ গৈছে মোৰ নিমকিখিনি কাটি লোৱা। এতিয়া যিখিনি কেৰাহীত তেল আছিলে, সেইখিনি তেলতে মই এইখিনি নিমকিখিনি ফ্ৰাই কৰি ল'ম। এইখিনি তেলত দি দিয়া লগালগ এইখিনি ওপৰলৈ উঠি আহিব আৰু বৰ ধুনীয়াকৈ ফুলি আহে। খাবলৈও বৰ ভাল হয়, একেবাৰে মচমচীয়া হয় নিমকিকেইটা খাবৰ কাৰণে। আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব। আজিকালি প্ৰায় নিমকি ঘৰতে বনাই খায় সকলোৱে। যিসকলে নিমকি বনাব নাজানে বা নতুনকৈ শিকি আছে, তেওঁলোকে মোৰ এই টিপছকেইটা যদি ফ'ল' কৰে, তেতিয়াহ'লে নিমকিকেইটা একদম পাৰফেক্ট হ'ব। এইখিনি হৈ গৈছে। অকণমান ৰঙচুৱা হোৱাৰ লগে লগে মই এইখিনি কাঢ়ি দিছোঁ। এয়া চাওকচোন। আৰু বাকীখিনি নিমকিও মই এনেধৰণে বনাই ল'ম। আপোনালোকে মোৰ এই নিমকি বনোৱাৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব। যদি নিমকি বনোৱাৰ এই ৰেচিপিৰ ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে যদিহে এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে সোনকালেই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনটো দবাই দিব। আৰু আগলৈ মই বহুতো ভাল ভাল ভিডিঅ' লৈ আহিম, সেইখিনি ভিডিঅ' আপোনালোকে চাব পাৰিব। এয়া হৈ গৈছে নিমকি। আপোনালোকে যদি বিচাৰে, মই বনোৱাৰ ধৰণে নিমকি বনাব পাৰিব এইবাৰ বিহুত আৰু আলহীকো খুৱাব পাৰিব। মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ।